हेलो गाइस नमस्कार वेलकम बैक टू आवर यूट्यूब चैनल बीसीएस आज আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেল बीसीएस আমলৈ পুনৰবাৰৰ বাবে স্বাগতম জনাইছো তো গাইস আজি মানে এটি বিষয়ৰ ওপৰত মানে আলাপ আলোচনা কৰিবলৈ গৈছো যেটো হয়তো মানে বহুত এটি চিন্তনীয় বিষয় আৰু গভীৰ চিন্তা কৰিবলগীয়া বিষয় কাৰণ সেই কেছটো যদি আপোনালোকৰো ঘটে বা হেনেকুৱা যদি আপোনালোকতো হৈছে তো গাইস সতৰ্ক হওক আগলৈ হ'ব পাৰে আৰু গাইস আমাৰ ভাৰততে তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে তো গাইস আজি আমি মানে মোৰ লগত কেইদিনমান আগত আজি দুসপ্তাহ নহওঁতে মানে এটা ঘটনা ঘটি গৈছে যেটো কেছ মই আপোনালোকক জনাব লাগিব বুলি মই মানে ভাবিছো যাতে আপোনালোকে সতৰ্ক হওক ইয়াৰ পৰা আৰু মই কি সাৱধানতা লৈছিলো বা মই কি মূৰ্খামি কৰিছিলো সেই আটাইবোৰ আপোনালোকৰ কম মানে কি কম আৰু এই যেটো বেংকিং মানে ফ্ৰড আছে এই ফ্ৰডটোৰ পৰা মানে এক চুটকিত আপোনাৰ যিমানবোৰ আছে মোবাইলত পেটিএমত বা কিবা আজিকালি বহুত এপ ওলাইছে মোবাইলৰ লগত সংযোগ হৈ থকা সেই গোটেইবোৰ এপৰ পৰা এক চুটকিত গোটেই পইচা লৈ যাব পাৰে কেৱল আপোনাৰ এটা পাৰমিশন লাগে একেবাৰে হ্যাকাৰ সিস্টেম তেনেহলে বলক আমি আজি এই ভিডিওটো আৰম্ভ কৰো তো গাইস মেইন কেছটো কি এই গোটেই মোবাইলটো আপোনাৰ হাতত যে স্মাৰ্টফোনটো আছে স্মাৰ্টফোনৰ দ্বাৰাই মানে বহুতখিনি আপোনাৰ লাভ হ'ব কিন্তু এই স্মাৰ্টফোনৰ দ্বাৰাই আপোনাৰ যিখিনি লাভ হৈছিল সেই লাভখিনি এক চুটকিত নোহোৱা হৈ যাব পাৰে তো গাইস মেইন পদ্ধতিটো মই কৈ দিছো মেইন ঘটনাটো কি হৈছিল মোৰ লগত মোৰ যেটো এই নাম্বাৰ আছে মোৰ যেটো এই এন্ড্ৰইড ফোন আছে এন্ড্ৰইড ফোনৰ লগত যেটো মানে নাম্বাৰ জড়িত হৈছে সেই নাম্বাৰটোত মানে হোৱাটছআপ আছে হোৱাটছআপ সকলে চলাই মোৰ হোৱাটছআপ আছিল সেই হোৱাটছআপ নাম্বাৰটোত মোৰ এটি মেছেজ আহিছিল আৰু সেই মেছেজটো মই সযতনে ৰাখি থৈছো যাতে পিছলৈ মানে এইটো প্ৰুফ হিচাপে ৰাখিব পাৰো তো গাইস এবাৰ সেই অডিও ক্লিপটো এবাৰ শুনি লওক हेलो नमस्कार जी मैं कस्टमर केयर केबीसी कौन बनेगा करोड़पति से बात कर रहा हूं कस्टमर केयर विराट शर्मा केबीसी कौन बनेगा करोड़पति से आपके लिए और आपकी फैमिली के लिए सरप्राइज गुड न्यूज़ है आप ये जो व्हाट्सएप का नंबर यूज़ कर रहे हो आपके इसी व्हाट्सएप नंबर पे केबीसी कौन बनेगा करोड़पति से लॉटरी लगी है 25 लाख रुपए की ना कोई आपने टोकन डाला ना कोई आपने लॉटरी खरीदा ये अमिताभ बच्चन सर ने एक इंटरनेशनल लकी ड्रॉ करवाया था गरीब आवाम जनता की सेवा के लिए 5 करोड़ रुपए की ऑफर की थी 3000 लकी व्हाट्सएप नंबर चुने थे जिसमें आपका ये जो व्हाट्सएप का नंबर है ये सिलेक्ट हुआ है लकी ड्रॉ में और लॉटरी का विजेता बना है 25 लाख रुपए का इस लॉटरी को हासिल करने के लिए तरीकाकार ये है कि जो फाइल मैंने आपके पास भेजा है ना उस फाइल के अंदर मिस्टर राणा प्रताप सिंह का व्हाट्सएप का नंबर लिखा हुआ है उस नंबर को आप अपने मोबाइल के अंदर सेव करो सेव करते ही राणा प्रताप सर का व्हाट्सएप शो होगा शो होते ही उनको व्हाट्सएप कॉल करो कॉल करते ही उनको बोलो कि हमें कस्टमर केयर कौन बनेगा करोड़पति से बताया गया है कि हमारा नंबर लकी ड्रॉ में सिलेक्ट हुआ है और लॉटरी का विजेता बना है 25 लाख का हमें कैसे मिलेगी वो सबसे पहले आपसे आपका लॉटरी नंबर पूछेंगे लॉटरी नंबर आपका फाइल के अंदर नीचे लिखा हुआ है 0111 ये लॉटरी नंबर उनको बताओ वो कंप्यूटर सिस्टम में चेक करके मुकम्मल जानकारी तरीकाकार आपको बता देंगे केबीसी के साथ साथ रहिएगा धन्यवाद তো গাইস মেইন কাহিনীটো হল এই এটি স্মাৰ্টফোনৰ শুনিলে কি ক'লে এই মানুহজনে মোৰ তালৈ মানে এটি মেছেজ পঠাইছে আপোনালোকক কম এই মানুহটো ক'ৰ পৰা এই মেছেজটো মোলৈ পঠাইছে হয় এও ভাৰততে আছে ভাৰতৰে ব্যক্তি এও কিন্তু মেইন চেণ্টাৰ কি সবখিনি আপোনালোকক কৈ আছো কাৰণ এই কামটো কৰোতে মোৰ প্ৰায় এসপ্তাহ লাগিছিল ইনভেষ্টিগেশ্যন কৰোতে তো গাইস এটি মানে ডাঙৰ এটি মানে এক্সপ'জ হ'বলৈ গৈ আছে আজি এই ভিডিঅ'টোত তো গাইস মেইন কাহিনী কি এখেতে মোক কৈছে ৰাণা প্ৰতাপ সিং বলে কেবিসিৰ মেইন মেনেজাৰ কোন বনেগা কરોড়পতি মানে এটা টিভি শো আছে সনি লিভ নামৰ এটা চেনেলত দিয়ে নেকি সনি নামৰ কিবা এটা চেনেলত দিয়ে যেটোত অমিতাভ বচ্চনে যেটো আমাৰ অমিতাভ বচ্চন স্যাৰ আছে হয়তো সকলোৱে চিনি পায় আমাৰ এক্টৰ অমিতাভ বচ্চন সেই অমিতাভ বচ্চন স্যাৰে মানে তাত শো কৰে এতিয়া কোন বনেগা কरोड़পতি নামৰ হয়তো আপোনালোকৰ বহুতে সেই শো চাই তো গাইস মোক তাৰ পৰা এটা মেছেজ আহিছে কৈছে যে মই বলে 25 লাখ টকাৰ এটি প্ৰাইজ মানি জিকিছো তাৰ পৰা কিন্তু ভাই মই টিকেট কাটিলো কেতিয়া মই যে প্ৰাইজটো যে পাম মই লটাৰী কাটিছিলো নেকি মই টিকেট কাটিছিলো নেকি নে মই হিয়তক ফোন কৰি কৈছিলো মই আপোনালোকৰ টিভি শোটোত অংশগ্ৰহণ কৰিম তো গাইস এইটো মোৰ ওচৰলৈ আহিল বহুত মানুহ এটা ভুল কৰে কি এই যেটো নাম্বাৰ আছে ইয়াত কৈছে ৰাণা প্ৰতাপ সিং নামৰ এটা হোৱাটছআপ নাম্বাৰ আছে ইয়াত এটা হোৱাটছআপ নাম্বাৰ দিছে এটা হোৱাটছআপ নাম্বাৰ আছে সেই হোৱাটছআপ নাম্বাৰটোত মানে আপোনালোকে আপোনাৰ যেটো কন্টাক্ট আছে যেটো মোবাইলৰ সেই কন্টাক্টত সেভ কৰক তো গাইস সেই কন্টাক্টত সেভ কৰিব কৈছে সেভ কৰাৰ পিছত আপোনালোকৰ কি এই সেভ কৰোতে কি ইনফৰমেশন গুচি যায় গম পাই নাই সেভ কৰাৰ লগে লগে আপোনাৰ তাত আহি গল নাম্বাৰটো ইয়াত কৈছে অকল সেভ কৰিলে নহয় আপুনি ইয়াক হোৱাটছআপ কল কৰিব লাগিব তো গাইস চাওক মানে প্ৰথমতে আমি নাম্বাৰটো সেভ কৰিলো
সেভ কৰাৰ লগে লগে তেওঁৰ ডিটেইলছখিনি আহি গ'ল মানে তেওঁক ফোন কৰিব পৰা এটা অপশ্যন আহি গ'ল হোৱাটছএপত আমি তেওঁক ফোন কৰিলোঁ সকলোখিনি আমি আদায় কৰিলোঁ এয়া চিম্পল হয়নে নহয় এই চিম্পল মানে আৰু মানে আপুনি 25 লাখ টকাই পাইছে আপুনি এইমাত্ৰ ফোন কৰি দিলে ভাই মোৰ মোক লাগিছে লটাৰী লাগিছে মোক লাগে তেখেতে ক'ব ভাই তোমাৰ লাগিছে লটাৰী এইকাৰণে মেছেজ গৈছে তোমাক অমুক দিলোঁ তুমি যোৱা বেংকৰ ওচৰলৈ যোৱা তুমি উইথড্ৰ কৰি লোৱা নহয় ইমান চিম্পল তো গাইজ ইয়াৰ যিটো মানে পেজ আছে ইয়াৰ যিটো চক্ৰবিহু আছে চক্ৰবিহুত আপুনিও সোমাব পাৰে মই ইয়াৰ অনুভৱ কৰিছোঁ কিন্তু গাইজ মই কৈছোঁ মই সতৰ্কতা মই আগৰ পৰা ৰাখিছোঁ গতিকে মোৰ লগত এনেকুৱা একো কেছ হোৱা নাই আৰু কি হৈছিল মই আপোনালোকক সকলোবোৰ কৈ আছোঁ এই ভিডিঅ'টোত তো গাইজ আপোনালোকে ভিডিঅ'টো চাই তো মেইন কাহিনীটো হ'ল এইখিনি আৰু এইখিনিয়ে মানে এইখিনি বুলি ভাবিছে নেকি নহয় এইখিনি কাৰণ ইয়াতকৈ আৰু আগলৈ আছে বহুতখিনি জানিব লগা শিকিব লগা অলপমান হয়তো ভিডিঅ'টো দীঘল হ'ব পাৰে ধৈৰ্য ধৰি শুনক আপোনাৰ বহুতখিনি কামত আহিব কাৰণ অসমৰে যুৱক এজনৰ লগত আজি 1.5 বছৰমান আগত হৈছে কোন ঠাই দিছিল মই ক'ব নোৱাৰোঁ কাৰণ তেখেতৰ অলপ প্ৰেষ্টিজৰ কিবা অলপমান আছে কোন ঠাই দিছিল মই ল'ৰাজনৰ নাম উল্লেখ কৰিব নোৱাৰোঁ কিন্তু অসমতে হৈছে তেনেকুৱা ফ্ৰড কেছ বহুতা তাৰ ভিতৰত এটা উল্লেখযোগ্য আছিল আৰু সেই কেছটো নিউজতো ওলাইছিল তো গাইজ মোৰ লগতো আজি এনেকুৱা হৈছে ছেম টু ছেম সেই একেই কেছ তো গাইজ হোৱাটছআপ নাম্বাৰ মেইন খেলাটো কি হোৱাটছআপ নাম্বাৰ ছেভ কৰিলোঁ ৰাণা প্ৰতাপ সিঙৰ এটা মানে এখন আপোনালোকক প্ৰফাইল পিকচাৰ দেখা পাব প্ৰফাইল পিকচাৰখন মই মানে স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকক স্ক্ৰীনত দেখাই দিছোঁ এইখন হৈছে আমাৰ মানে ৰাণা প্ৰতাপ সিঙৰ মানে যিখন প্ৰফাইল আছিল সেই প্ৰফাইলৰ পিকচাৰ হোৱাটছআপৰ প্ৰফাইল পিকচাৰ তো গাইজ সেই আপোনালোকে জানিছে ইমান ডাঙৰ মানুহ হয়তো হয়েই চাগে আপুনিও চিনি নাপায় ময়ো চিনি নাপাওঁ KBCৰ মেইন CEO বা যিজন মেইন মুখ্য মানুহ আছে সেইজনক আমি দেখিছোঁ নেকি দেখা নাই এইজনে হয়তো চাগে হ'ব পাৰে তো গাইজ সেই বুলি ভাবি ধুনীয়াকৈ আপুনিও ফোন মাৰিলে ফোন মৰাৰ লগে লগে আপোনাৰ প্ৰথম ভুলটো হয় গম পায়নে আপোনালোকে জানেনে কোনো এটা নাম্বাৰ আপুনি যেতিয়ালৈকে মেছেজ এটা নিদিয়ে তেতিয়ালৈকে সেই হোৱাটছআপ নাম্বাৰটোৱে আপোনাৰ একো প্ৰফাইল আপোনালোকে দেখা নাপায় তো গাইজ ফাৰ্ষ্ট ষ্টেজটো কি আপুনি যেতিয়া ফোন মাৰিব এজন ব্যক্তিলৈ হোৱাটছআপত ফোন মাৰিব তেতিয়া সেই ব্যক্তিটোৱে আপোনাৰ গোটেইখিনি লোগো পাই গ'ল আপোনাৰ প্ৰফাইল পিকচাৰ চাব পাৰিব আপোনাৰ এবাউট চাব পাৰিব আপুনি হোৱাটছআপত যি ডিটেইলছ দিছে সকলোখিনি চাব পাৰিব তাতকৈ এটি বেছি ডাঙৰ কথা কি এনেকুৱা ধৰণে মানে বনাইছে হোৱাটছআপটো মানে হোৱাটছআপৰ ভিতৰৰ কথা বাহিৰলৈ লিক কৰিব নোৱাৰে হোৱাটছআপৰ যোগেদি নোৱাৰে কিন্তু হোৱাটছআপৰ পৰা ষ্ট'ৰ কৰি আনিব পাৰিব তো গাইজ মই আপোনালোকৰ এই অডিঅ' ক্লিপটো শুনালোঁ এতিয়া গাইজ মেইন কথাটো কি মই প্ৰথমতে কি কৰিলোঁ সকলোখিনি ছেফটি ৰাখি মই এই ব্যক্তিলৈ ফোন কৰিলোঁ প্ৰথমতে ব্যক্তিজনলৈ ফোন কৰিও হোৱাটছআপৰ ভইচ কলে কৰিলোঁ আপোনালোকে নকৰিব কিন্তু মই কৰি চাইছোঁ এক্সপিৰিয়েঞ্চৰ কাৰণে তো গাইজ মই ভইচ কল কৰি চাইছোঁ ভইচ কল কৰি তেখেতক সুধিলোঁ হিন্দীত কৈছোঁ যে ভাই ডাঙৰীয়া বুলি কৈছোঁ বোলো ডাঙৰীয়া মই বোলে 25 লাখ টকা চেক পাইছোঁ হয়নে কি হা ভাই বিলকুল জৰুৰ এনেকৈ ধুনীয়াকৈ কৈছে কয় कि तुम्हारा ये जो तुम्हारा पास एक लॉटरी नंबर है उस लॉटरी नंबर को मेरे को बताओ তেতিয়া তেওঁক মই এটা লটাৰী নাম্বাৰ ক'লোঁ এয়া দেখিছে তাৰ আগতে যিটো অডিঅ' ক্লিপ আছে অডিঅ' ক্লিপটো কোৱাৰ আগতে মানে এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ মোৰ মানে এনেকুৱা ধৰণৰ এখন ফটো মোৰ ওচৰলৈ দিছিল আপোনালোকে এইখনত ধ্যান কৰি চাওক তো গাইজ এইখন মানে মোৰ ওচৰলৈ দিছিল এই যিখন মানে হোৱাটছআপৰ যিখন আমাৰ যিটো ভইচ মেছেজ আহিছিল ভইচ মেছেজৰ আগত মানে এইখন ফটো দিছিল আৰু এইখন ফটোত লটাৰী নাম্বাৰ এটা আছে ডাঙৰ আখৰত দেখা পাব 0111 আৰু ওপৰত ৰাণা প্ৰতাপ সিঙৰ দুটা ফোন নাম্বাৰ আছে একেবাৰে ওপৰত অমিতাভ বচ্চন ছাৰৰ তাত ফটো লগা আছে তো গাইজ এইটো হৈছে মেইন কাহিনী ফোন নাম্বাৰ দিলে মই ফোন মাৰিলোঁ চিম্পল আপুনিও ফোন মাৰিব চিম্পল 25 লাখ টকাই লাগে আপোনাকো হয়নে নহয় 25 লাখ টকা নহয় 50,000 টকা যদি দিয়ে আপুনি এইমাত্ৰ আনিব যাব টকা আহে টকা লাগে সকলোকে টকা নহ'লে নচলে তো গাইজ ধুনীয়াকৈ ফোন মাৰিলে লোভ দেখুৱাব আপোনাক যে 25 লাখ টকা আপুনি পাইছে আপুনি 25 লাখ টকা আনিব লাগে আপুনি যদি কয় এইবোৰ ফেক মই একো লটাৰী লগোৱাই নাই আমুক তামুক আপুনি বহুত মানে ভেজাল দি দিলে তেওঁৰ ওপৰত সেই ব্যক্তিজনে আপোনাক ক'ব সেই ফ্ৰড ব্যক্তিজনে আপোনাক ক'ব বোলো ভাই হয় তই একো কৰা নাই মই জানো কিন্তু এইটো অমিতাভ বচ্চন ডাঙৰীয়াই দিছে এটি অফাৰ 5 কোটি মানে লাকি নাম্বাৰ হোৱাটছআপ নাম্বাৰ সিলেক্ট কৰিছে তাৰ ভিতৰত 5,000টা বা 15,000 বা 2,000 কিবা এটা সংখ্যা ক'ব আপোনাক সেই
সিমানটা মানে হোৱাটছআপ নাম্বাৰ চিলেক্ট হৈছে এই লটাৰীৰ কাৰণে তো গাইজ আপুনি ভাবো বা মই কি লাকি মানুহ একো নকৰাকৈ 25 লাখ টকা পাম আনিব যাওঁ কি আছে তেওঁ প্ৰথমতে আপোনাক কি সুধিব জানেনে আপোনাৰ এটা কথাই সুধিব এইটো নাম্বাৰটো আপোনাৰ নিজা নাম্বাৰ হয়নে আপুনি ধুনীয়াকৈ ক'ব 25 লাখ টকা যদি আপোনাৰ মাৰো হয় দেউতাৰে হয় বা খুৰাৰে হয় বা আপুনি বেলেগৰ পৰা সিমখন আনিছিল কোনোবা বন্ধুৰ তথাপি ক'ব হয় 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 মোৰে হয় কাৰণ মই পইচা পাব লাগে হয় নাম্বাৰ হয় নেক্সট আহিল তেওঁ সুধিব আপোনাৰ নাম কি ধুনীয়াকৈ সুধিব আপোনাৰ নামটো কওক আপোনাৰ শুভ নামটো কওক অমুক তমুক ধুনীয়াকৈ আপোনাৰ নামটো সুধিলে নামটো ধুনীয়াকৈ ক'লে সিহঁতে ৰেজিষ্টাৰ কৰি ল'লে নেক্সট আহিল নাম সোধাৰ পিছত এইবাৰ আহিব সিহঁতৰ আপোনাৰ ঘৰৰ ওচৰত কোনো এটি বেংক আছে নেকি তো তেওঁ সিধা বেংকলৈকে যাব কাৰণ আপোনাৰ 25 লাখ টকা ফ্লিপকাৰ্ট দি তো অৰ্ডাৰ দি আনিব নোৱাৰে ফ্লিপকাৰ্ট হওক এমেজন হওক আপুনি ধুনীয়াকৈ ভাবিছে হয় বেংকতে যাব লাগিব নিশ্চয় বেংকত যাম তো তাৰ আগতে ক'ব আপোনাৰ ঘৰৰ মানুহৰ কোনোবা বেংকৰ একাউণ্ট আছে নে নাই বা আপোনাৰ বেংকৰ একাউণ্ট আছে নে নাই সেইটো সুধিব তো আপুনি তো সিম্পল ক'বই যদি আপোনাৰ আছে হয় আছে মোৰ বেংকৰ একাউণ্ট দুটা নহয় তিনিটা নহয় ছয়টা সাতটাই আছে আগৰ পৰা খুলি থোৱা আছে বেংকৰ একাউণ্ট যোনটোত লাগে সেইটো হয় না বা এটা থাকিলে এটা কথা ক'ব আছে যদি আপোনাৰ নাই তথাপি আপুনি ক'ব যে ঘৰত মোৰ মাৰ আছে দেউতাৰ আছে বা ককা আইতা কোনোবা পেহা পেহী খুৰা খুৰী মহা মাহী কোনোবাৰ আছে তে ক'ব তেনেহ'লে আপুনি সেই পাছবুক বা সেই যিখন বেংকৰ যিখন এখন বুক থাকে সেই বুকখন আপুনি আনিব পাৰিব নেকি ওচৰলৈ আপুনি তো সিধা ক'ব বোলো লাগিব কাৰণ মোক 25 লাখ টকা লাগে তেনেহ'লে তেওঁ অলপ আপোনাক লোভ দেখুৱাবলৈ চেষ্টা কৰিব কি ভাই তই যা সোনকালে যা যাই বহীখন লৈ আন তই এতিয়াই 25 লাখ টকা পাবি তই আধা ঘণ্টাৰ ভিতৰতে পাবি তই আৰে ভাই আমাৰ চক বজাৰত যিখন মানে দুৰ্গা পূজা হয় বা যিটো আমাৰ দুৰ্গা পূজা হয় বা কালী পূজা হয় এনেকুৱা ধৰণৰ পূজাটো আনকি মানে লটাৰীৰ লগাতে মানে এসপ্তাহ লাগি যায় তাৰ পিছৰ এসপ্তাহ দুদিন তিনিদিন চাৰিদিন পিছতহে মানে আপোনাৰ তালৈ মানে প্ৰাইচটো আহে তাকো কিছুমান চৰ্ত লৈ ই কি কৰিছে ধুনীয়াকৈ আপুনি একো কৰা নাই আৰামছে আছে খাইছে শুইছে বহিছে আপোনাৰ তাত এটা মেছেজ আহিছে হোৱাটছআপত মেছেজটো আপুনি ৰিচিভ কৰিলে মেছেজটো চালে শুনিলে ফোন কৰিলে আহি গ'ল মানুহটোৰ লগত কথা পাতি আছে বেংকৰ একাউণ্ট চব দি দিলে IFSC কোড যি আছে যি কোড মই ইমান বেংকৰ বিষয়ে নাজানো হ'লে মানে যি আছে সকলোবিলাক দি দিলে তাৰপিছত কি হ'ব তাৰপিছতে একো কৰিব নোৱাৰে যদি এটা ভুল আপুনি যদি নকৰে তাৰপিছত কি হ'ব আপোনাক ক'ব বোলে আপুনি কেতিয়া মানে বেংকৰ ওচৰলৈ কিমান স্পীডত কিমান সোনকালে আপুনি বেংকৰ ওচৰলৈ যাব পাৰিব তাৰপিছত আপুনি ক'ব আপোনাৰ মতে কিমান সময়ত যাব লাগে আপুনিতো নিশ্চয় ক'ব বোলে কেতিয়া যাব লাগিব মই কাৰণ মই টকা পাম কেতিয়া মই যাব লাগিব আপুনি হেনকে ক'ব তেতিয়াতে ক'ব যদি আধা ঘণ্টাৰ ভিতৰত পাৰে আপুনি এতিয়াই যাওক আধা ঘণ্টা মেইন টাৰ্গেট কৰে আধা ঘণ্টা বা যদি আপুনি কয় একেবাৰে নিচেই ওচৰত বেংক তেতিয়াহ'লে ক'ব আপুনি এতিয়াই যাওক আৰু যদি কয় অলপমান দূৰ আমাৰ ঘৰৰ পৰা তেতিয়া ক'ব আধা ঘণ্টাৰ ভিতৰত আপুনি যাই পাব নে নোৱাৰে আপুনি ক'ব বোলো নোৱাৰো বুলি ক'লে প্ৰথমতে ক'লে তেতিয়া ক'ব আপুনি কেতিয়া যাই পাব সেনেকৈ কওঁতে ধৰিলোঁ আপোনাৰ অলপ সন্দেহ আহিল সেই মানুহটোৰ ওপৰত বোলে সঁচাই কয় নে মিছা কয় তেতিয়া আপুনি ক'ব নাই মই আজি যাব নোৱাৰিম তাৰপিছত মানুহটো ক'ব আপোনাক বোলো হয় নেকি কালি পাৰিবিনে আপোনাৰতো সন্দেহটো সোমাই আছে আপুনি তেতিয়া ক'ব নাই নোৱাৰো কালিও পাৰিব মানে নোৱাৰিব পাৰোঁ সেনেকৈ আপোনাৰ মনত মানে এটা সন্দেহ সোমাই গ'ল সোমাৰ পিছত মানুহটোৱে আপোনাক এটা কথাত দেখি আৰু মানে এটা কথা পিনে লৈ যাব কি আৰে ভাই তোক পইচা লাগিবনে নালাগে 25 লাখ টকা পাইছা তই 10 টকা 25 টকা নহয় 25 লাখ টকা পাইছা তোক লাগিবনে নালাগে তোক মানে সেই মানুহটোৱে আপোনালোকক ক'ব আপোনাক কোৱাৰ লগে লগে আপোনাৰ অলপ মানে ভিতৰৰ পৰা জোচ এটা আহি যাব বাপৰে বাপ 25 টকা পাইছোঁ ক্ষমা কৰিব 25 লাখ টকা পাইছোঁ নেলাগিবনে বাৰু কোনো 10 টকা নহয় 20 টকা নহয় কোনোবাই যদি 50 টকা দিয়ে এনে ৰাখি লোৱা মানুহ আমি আৰু 25 লাখ টকা আমি লটাৰী পাইছোঁ তাকো অমিতাভ বচ্চন ডাঙৰীয়াই দিছে আমাক কিমান সৌভাগ্যৰ কথা তো আপুনিও অলপমান জোচ উঠি গ'ল আপুনি ক'ব ভাই মই যাই আছোঁ গ'ল তাতেও আপুনি এটা ভুল নকৰিলে মানে একো ক্ষতি নহয় আপোনাৰ তেওঁ প্ৰথমতে কি ক'ব আপুনি 25 লাখ টকা পাইছে আপুনি এতিয়া বেংকলৈ যাওক আৰু উইথড্ৰ কৰক আপুনি বেংকৰ ওচৰলৈ গ'লে যাতে তেওঁ কি ক'ব আপোনাৰ তাত মানে 25 মানে ক'ব কি আপোনাৰ বেংকৰ একাউণ্ট নাম্বাৰ দিলে সবখিনি দিলে ক'ব আপোনাৰ তালৈ এতিয়া 25 লাখ টকা গৈ আছে আপুনি সেই 25 লাখ টকা যোৱাৰ পিছত বা গৈ থাকোঁতে আপুনি বা গৈ পোৱাৰ আগতে মানে 12,000 টকা আমাক দিব লাগিব
এইটো মানে এটা ইনকাম টেক্স বা টেক্স কিবা হিচাপে লয় আৰু GST বা কিবা কিবি কাটি কুটি 12,000 টকা দিব লাগে তেখেতক আৰু ঘূৰাই তো গাইছ 25 লাখ টকাৰ বিনিময়ত 12,000 টকাই দিব লাগে কিনো কিমান ওপৰত 25 লাখ টকা কোনফালে 12,000 টকা আৰামছে দি দিব হয় না নহয় 12,000 টকা তেনেহ'লে ডাঙৰীয়া মই দি আছোঁ 12,000 টকা দি আছোঁ আপোনাক আপুনি 25 লাখ টকা মোক পঠাই দিয়ক আপুনি যি মাত্ৰে 12,000 টকা দিব সেই 12,000 পৰা আপোনাৰ যিবোৰ মানে কিবা কিবি আৰু পদ্ধতি আছে সিহঁতৰ যিটো পুলিচো মানে ট্ৰেছ কৰাটো সম্ভৱ নহয় মই তেওঁৰ লগত একেবাৰে সন্মুখী কথা পাতিছোঁ কিন্তু তেতিয়া মই কোনো ধৰণৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ কোনো ধৰণৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ সেই তেতিয়া বা ওচৰত কিবা মাইক চাইক লৈ মানে মোৰ তেতিয়া মোৰ মগজুটো ইনভেষ্টিগেশ্যনত আছিল কেনেকৈ ইয়াৰ পৰা কথাবোৰ উলিয়াব পাৰোঁ সেই বুদ্ধিটো আছিল কিন্তু মই তাতে প্ৰুফখিনি মানে ল'ব নোৱাৰোঁ কিন্তু প্ৰুফখিনি মোৰ ভিতৰত আছে তো মেইন কাহিনীটো হ'ল কি যেতিয়া মানে আপোনাৰ তাত সকলোখিনি হ'লে আপুনি গম পালে ষ্টেপ বাই ষ্টেপ আপুনি গৈ আছে গৈ বেংকৰ ওচৰৰ পৰা বেংকত আপোনালোকক 12,000 টকা জমা দিবলৈ ক'ব মেইন কাহিনীটো এইখিনি জমা কৰিবলৈ ক'ব আপুনি ধুনীয়াকৈ জমা কৰি দিলে তাৰপিছত কিবা সেই জমা কৰি দিয়াৰ মাত্ৰেই আপোনাৰ বেংকৰ যিবোৰ ডিটেইলছ আছে যিবোৰ যি আছিল সকলোবোৰ আপোনাৰ স্কেন কৰি ল'ব সিহঁতে অল বস্তু গোটেইখিনি আপোনালোকৰ যি ছিগনেচাৰ আছিল কিবা কিবি মানে ফিংগাৰপ্ৰিণ্ট সকলোবিলাক স্কেন কৰিব স্কেন কৰি বেংকৰ একাউণ্টত আপোনাৰ 25 লাখ টকা আহিব লগা কথা আছিল বা আহি পাইছে সেই আহি পোৱা 25 লাখক ঘূৰাই নিব আৰু আপোনাৰ 12,000 থাকিব নেকি বেংকত অকল 12,000 নাথাকে হয়তো তাতকৈ বেছি থাকিব পাৰে 12,000 টকাও থাকিব পাৰে বা আপুনি গোটেই জীৱনটোত যিবোৰ আপুনি কাম কৰিছে যিবোৰ আপুনি মানে জীৱন আপুনি কাম কৰি লাভ কৰিছে সেই লাভ কৰা টকাখিনি আপোনালোকৰ এক চুটকেত চোৱা হৈ যাব তো গাইছ মেইন এইখিনিয়ে তো মানে মই কি মোৰ লগত মানে নিজৰ লগতে এনেকুৱা হৈছে কাৰণ মই ষ্টাৰ্টিঙৰ পৰা জানিছোঁ এইবোৰ ফেক মোৰ লগৰ ল'ৰা এটাই মোক কৈছিল মই তেতিয়া সিয়াক এইটো শুনাইছিলোঁ মই মোৰ লগৰ এটাৰ লগতে মানে সিয়াক মানে এনেকুৱা ধৰণৰ আচৰণ কৰিছোঁ সঁচাকৈ মই পাইছোঁ আৰু সিয়াক মই কি আচৰণ কৰে তাৰ ওপৰত মই ইনভেষ্টিগেশ্যন কৰিছিলোঁ সি ধুনীয়াকৈ ভাই তই পাইছা দেখোন যা সোনকালে তই বেংকৰ ওচৰলৈ যা আৰু বস্তুখিনি লৈ আন ধুনীয়াকৈ সি মোক কয় সিও ছাপোৰ্ট কৰে অন্য দুটা ল'ৰাকো ছাপোৰ্ট কৰে কিন্তু সিহঁতে এইখিনি কথা মুঠেই ইয়াৰ মানে সিহঁতৰ মগজুত জ্ঞান নাছিল বোলো এনেকুৱা হয় তো মানে গোটেইখিনি চাৰ্কুলেশ্যন গোটেইখিনি চক্ৰবেহু ইয়াৰ হোৱাটছআপৰ ভিতৰতে সোমাই আছে হোৱাটছআপত এনেকুৱা ধৰণৰ বহুতখিনি মেছেজ আহে ফকতীয়াবোৰ এৰিছোঁ ফাল্টুবোৰ এৰিছোঁ কিছুমান ফটো আহে হনুমানৰ ফটো 10টা মানলৈ শ্বেয়াৰ কৰি দিয়া গণেশৰ ফটো 10টা মানলৈ শ্বেয়াৰ কৰি দিয়া আজি ৰাতিৰ ভিতৰত সুখবৰ আহিব এইবোৰতো এটা ফেক মেছেজ বা এইবোৰ এটা মানে চলি থাকে উৰা বাতৰি কিন্তু তাৰ লগতো মানে থাকে এনেকুৱা ধৰণৰ বৃহৎ নিউজ যিটো আপোনাৰ বেংকৰ একাউণ্টৰ পৰা গোটেইখিনি পইচা এক চুটকেত নোহোৱা কৰিব পাৰে তো গাইছ চাওক এটি ভুল মাত্ৰ এটি ভুল যদি আপুনি 12,000 টকা নিদিয়ে 0.50 ৰুপিছো যদি আপুনি দিয়ে যদি আপুনি যদি কেৱল এটকাও যদি আপুনি যদি তালৈ ট্ৰান্সফাৰ কৰে সেই ট্ৰান্সফাৰ কৰা মাত্ৰেই আপোনাৰ তাত যিখিনি টকা আছে সেইখিনিতো নোহোৱা হ'ব আৰু সিহঁতে যিখিনি দিম বুলি কৈছিল বা দি আহি পাইছে সেইখিনিও উভতাই দি যাব তো গাইছ চাওক এনেকুৱা ধৰণৰ হয় মানে এই চাৰ্কুলেশ্যনটো মোৰ লগত হ'বলৈ গৈ আছিল কিন্তু মই এই কথাটো আগতে উমান পাইছিলোঁ আগতে এই কথাটো মানে মই গম পাইছিলোঁ যাৰ বাবে এইখিনি কোনো পধ্যে হোৱা নাছিল মই প্ৰথম দিনাই মানে মই শ্বকড হৈ গৈছিলোঁ সঁচাই মোৰ এটা টাইমৰ কাৰণে এনেকুৱা ভাবিছিলোঁ হয় মই 25 লাখ টকা পাইছোঁ মই কিবাকৈ টকাখিনি উইথড্ৰ কৰিব লাগে মোৰো মগজু এনেকুৱা সোমাইছিল কিন্তু অতি সোনকালে অতি কম সময়ৰ ভিতৰতে মই এইখিনি কথা মানে এনেকুৱাভাৱে ভাবিলোঁ মই ইহঁতে মোক 25 লাখ টকা কিয় দিব হয় না মই দুৰ্গা পূজাৰ টিকেটৰ কিবা কিনিছোঁ নে মই কালী পূজাৰ কিবা কৰিছোঁ নে মই KBCৰে কিবা কৰিছোঁ KBC মই এটা শ্ব' মই আজিলৈকে ভালকৈ চোৱা নাই হয়তো আপোনালোকে চাব পাৰে মই ক'ৰবাত এদিন দুদিন চালেও মানে ইমানকৈ মই বেছিকৈ এইবিলাক শ্ব' নাচাওঁ তো এনেকুৱা ধৰণৰ মানে শ্ব'ৰ পৰা মোলৈ মেছেজ আহিছে তো চাওক এনেকুৱা ধৰণৰ ফেক বস্তু মানে এনেকুৱা ধৰণৰ আপোনালোকৰ গ্ৰহণ আনিব এনেকুৱা ধৰণে মানে আপোনাৰ লগত কথা পাতিব সেই ব্যক্তিজনে যিজন ব্যক্তি ৰাণা কুমাৰ সিং আৰু চাওক যিজন কৌনবানেগা কৰোড়পতি KBCৰ মেনেজাৰ তেওঁ এটা কথা কি কয় গম পায়নে তেওঁ KBCৰ মেনেজাৰ বুলি নকয় ষ্টেট বেংকৰ মেনেজাৰ বুলি কয়
ষ্টেট বেংক অফ ইণ্ডিয়া SBI যিটো আছে SBI বেংক মেনেজাৰ বুলি কয় তেখেতে KBCৰ মেনেজাৰ বুলিতো আপোনালোকৰ এই অডিঅ' মেছেজটো ক'ব কিন্তু তেওঁৰ প্ৰকৃততে যদি তেওঁ সোধে হয় আপুনি ক'ৰ পৰা কৈছে তেওঁ ক'ব হয় মই ৰাণা প্ৰতাপ সিং মই SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ মেনেজাৰে কৈ আছোঁ সেইটো এটা সিহঁতৰ উইক পইণ্ট সেইটো এটা মেইন সন্দেহ কৰিবলগীয়া বিষয় তো আপোনালোকে ভাবি আছে 25 লাখ টকা যিহেতু দিব SBIৰে হ'ব লাগিব ইমান ডাঙৰ মানুহ 5,000 মানুহক যদি 25 লাখ টকা দিব লাগে ভাবি চাওক কেনেকুৱা কথা তো গাইছ এনেকুৱা ধৰণৰ মানে ফেক কল আহি থাকে কিন্তু মই এই কথাটো 2-3জনৰ মাজত স্প্ৰেড কৰি দিলোঁ এতিয়া গোটেই গাঁও এই অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ গৈছে অন্ধবিশ্বাসে এইটো মানে এটি ভয়ংকৰ ৰূপ ল'ব পাৰে আপোনাৰ জীৱনলৈ আপুনি গোটেই জীৱনটোত যিবিলাক মানে আৰ্জিছে যিবিলাক উপাৰ্জন কৰিছে সেই উপাৰ্জন টকাখিনি এক চুটকিত নোহোৱা কৰি দিব পাৰে তো গাইছ চাওক কেনেকুৱা ধৰণৰ বস্তু হ'ব লাগিব এইটো সো গাইছ সেইকাৰণে মানে এই হোৱাটছআপৰ যোগেদি সেই বিভিন্ন ধৰণৰ ৱেবছাইটৰ যোগেদি সেই আগতে হেলো এপ নামৰ এটা কিবা হেলো এপ আছিল নেকি সেইটো এপৰ দ্বাৰা আহিছিল বহুতখিনি মেছেঞ্জাৰ আজি মানে বহুতো ইনচিকিউৰভাৱে ব্যৱহাৰ হৈ থাকে সেইবোৰ এপ হোৱাটছআপটো ইনচিকিউৰ বুলি মই নকওঁ মোৰ এক্সপিৰিয়েঞ্চ মতে বা গৱেষকৰ মতে হোৱাটছআপটো ইনচিকিউৰ বুলি নকওঁ কাৰণ হোৱাটছআপটো হৈছে একমাত্ৰ চিকিউৰ পথ যিটো পথত আপুনি হোৱাটছআপৰ পৰা যদি আপুনি বেলেগক যদি মেছেজটো নিদিয়ে বা হোৱাটছআপৰ পৰা বেলেগে উলিয়াই নিলিয়ে তেতিয়ালৈকে মানে কোনেও আপোনাৰ হোৱাটছআপত হাত দিব নোৱাৰে মই যে দেখুৱালোঁ আপোনাক এইমাত্ৰ মই এইটো হোৱাটছআপতে অ'পেন কৰি শুনাইছোঁ হয় সেই অডিঅ' ক্লিপটো মোৰ ষ্ট'ৰেজত ভৰ্তি হৈ আছে কিন্তু হোৱাটছআপৰ যিখিনি কথা যিখিনি আলাপ আলোচনা সেই হোৱাটছআপতে ভিতৰত সোমাই থাকে থাৰ্ড পাৰ্টি আপোনাৰ তাত চাই থাকিব নোৱাৰে বোলো আপুনি কথা পাতি আছে কোনোবা এজন ব্যক্তিৰ লগত হোৱাটছআপত চাট কৰি আছে মেছেজ কৰি আছে বেলেগ থাৰ্ড পাৰ্টি আহি আপোনাৰ সেই তাৰ মাজত সোমাব নোৱাৰে যেনেদৰে ফেচবুকত সোমাই এটাই কমেণ্ট কৰিলে 10জন 20জন লাখ মানুহৰ ওচৰত সেই কমেণ্টটো পাই যায় কিন্তু হোৱাটছআপত তেনেকুৱা নহয় সেইকাৰণে হোৱাটছআপটো চিকিউৰ পথ সো গাইছ আজি এইখিনি এক্সপ'জ কৰিবলৈ মই চেষ্টা কৰিলোঁ হয়তো আপোনালোকতো এনেকুৱা ঘটনা ঘটিব পাৰে বা শুনিছে সো প্লিজ এইবোৰক বিশ্বাস নকৰিব প্লিজ এইবোৰৰ পৰা মানে আঁতৰি থাকিব বহুতখিনি মানুহ ভাবিব মইতো এনেই বেকাৰ বহি আছোঁ মোৰ কাম বন নাই কিবাকৈ 25 লাখ টকা পাম মা দেউতাক অলপ সুখত ৰাখিব কাৰণে মা দেউতা ভাবিছে ই একো নকৰে 25 লাখ টকা পালে অলপ ভাল হ'ব তো গাইছ ইয়াৰ মই চেণ্টাৰটো কৈ দিছোঁ ইহঁতে আপোনালোকে জানেনে ইহঁতে ক'ৰ পৰা এইবিলাক কাৰ্য কৰি থাকে ইহঁতে কৰি থাকে পাকিস্তানৰ পৰা ইহঁতৰ মেইন যিটো চেণ্টাৰ আছে চেণ্টাৰটো আছে পাকিস্তানৰ লাহোৰ নামৰ এডোখৰ ঠাই আছে তাৰ পৰা তো গাইছ ভাবক পাকিস্তানৰ মানুহে আমাক চলাই আছে হোৱাটছআপত এনেকুৱা ধৰণৰ মেছেজ দিয়ে আমাৰ বেংকৰ পৰা একাউণ্টৰ পৰা পইচা হ'লে আমাক এনেকৈ চলাই আছে কি লাগে আমাক মানে আমিতো আছোঁ এনেকুৱা মানুহ আমি বেংকৰ পৰা আমি পইচা পাম ইজি পাই যাম টিভিছৰ পৰা পইচা পাই যাম কৰবাৰ পৰা পাম ঠিকে আছে পইচা লাগেহে আমাক কেৱল আমি ধুনীয়াকৈ পইচাখিনি ল'ম বেংকত যাম বেংকৰ পৰা উলিয়াই আনিম এছ কৰিম নেকি নহয় তো গাইছ পাকিস্তানৰ পৰা মানে ইহঁতে এই মেইন চক্ৰটো চলাইছে পাকিস্তানৰ পৰাতো চলাই আছে আমাৰ ভাৰতৰ পাঞ্জাৱত ইহঁতে এটি খোপনি পাতিছে পাঞ্জাৱৰ পৰা মই যেতিয়া এই ৰাণা প্ৰতাপ সিঙক মই ভালদৰে সুধিলোঁ আপুনি কিয় এনেকুৱা ধৰণৰ কাম কৰি আছে কিয় আপুনি এনেকুৱা ধৰণৰ কৰিছে তো গাইছ সিহঁতে কৈছে বেটা তই নুবুজিবি এইবিলাক হিন্দীত কয় বেটা তুম নি সমঝোগে মোক সেনেকৈ কয় পাঞ্জাবী ঠেকত কৈছে হয়তো সেইবিলাক লাহোৰ ছাইডৰ মানুহবিলাক অলপমান পাঞ্জাবী ভাষা কয় কি আমি আগৰ পৰা এনেকুৱা কাম কৰিছোঁ তই একো নুশুনিবি শেষত মই ক'লোঁ আপোনাৰ তাত যদি বেলেগে কেছ কৰি দিয়ে আজি মোৰ লগত কৰিছে মই বাৰু একো নকৰোঁ কিন্তু বেলেগে যদি আপোনাৰ তাত কেছ কৰি দিয়ে বা আপোনাক যদি ট্ৰেছ কৰিব চেষ্টা কৰে তেতিয়া সিহঁতে কি কৈছিল যে বেটা আমাক কোনেও ট্ৰেছে কৰিব নোৱাৰে আমাৰ ছিগনেলবোৰ এনেকুৱা ষ্ট্ৰং ছিগনেল আমাক কোনেও ট্ৰেছে কৰিব নোৱাৰে তো মোৰ আগত সেনেকুৱা ধৰণৰ ইমান ধমকি দি গৈছিল আৰু মই তেতিয়া কি কৰিছিলোঁ গম পাইনে মই তাৰ আগতে মই যে ক'লোঁ আপোনালোকক মই একো সেই কৰিব নোৱাৰিলোঁ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মই কোনো অডিঅ' কৰিব নোৱাৰিলোঁ কিয় কাৰণ মই যেতিয়া তাত ভিডিঅ' মোৰ ইয়াত এটা অপশ্যন থাকে যিটো মানে কল ৰেকৰ্ডিং অন কৰিছোঁ কল ৰেকৰ্ডিং একো নহয় কল ৰেকৰ্ডিং ছাপৰ্টে নকৰে তেতিয়া তেওঁৰ লগত কথা পাতি থাকোঁতে আৰু মই তাৰপিছত কৰিলোঁ ফোন স্ক্ৰীন ৰেকৰ্ডিং কৰোঁতে কেৱল মোৰ আৱাজটো আহিছে তেওঁৰ আৱাজটো নাহে তো গাইছ চাওক এনেকুৱা চিকিউৰ ছিষ্টেম সিহঁতৰ এনেকুৱা চিকিউৰ ছিষ্টেম মানে কি ক'ম মানে ভাবিলে মোৰ নষ্ট হৈ যায় আপোনাক এনেকুৱা ধৰণৰ ঠগি আছে তো গাইছ মোৰ লগত ঘটিলে এনেকুৱা ঘটনা সেইকাৰণে মই আপোনালোকক ক'ম বুলি ভাবিছোঁ তো গাইছ এইখিনি চিকিউৰিটি মানে আপোনালোকে ৰাখিব নিজৰ ওপৰত বেংকৰ ওপৰত বিভিন্ন ধৰণৰ কালচাৰৰ ওপৰত তো গাইছ আজিলৈ এইখিনিয়ে
আসলে আমি এনেকুৱা ধৰণৰ ভিডিঅ' আমি নবনাওঁ আমি আসলে এক্সপেৰিমেণ্ট আৰু আদি ভিডিঅ' বনাওঁ চ' গাইজ এইখিনি ক'লোঁ মোৰ লগত ঘটিছিল যি আপোনালোকৰ যাতে ঘটিব নালাগে মোৰ লগত একো বিশেষ নঘটিল একো বেয়া একো নঘটিল কেৱল মানে মই সাৱধানতা অৱলম্বন কৰিছোঁ সেইকাৰণে একো নঘটিল চ' গাইজ আপোনালোকে মানে এইটোৰ পৰা বিৰত থাকক তো গাইজ আজিলৈ এইখিনিয়ে আহি আছোঁ আকৌ এটি নতুন ভিডিঅ'ত এনেকুৱা নহয় বেলেগ আহিব ইণ্টাৰেষ্টিং আহিব মানে আৰু গাইজ কৈ দিছোঁ আমাৰ 1000টা ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তলত আপোনালোকে ছাবস্ক্ৰাইবাৰ চাব পাৰে 1000টা ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈছে চব গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আহি আছে মানে আপোনালোকৰ কাৰণে এডাল মাইকো কিনিছোঁ মই অহা ভিডিঅ'ত আনবক্সিং কৰি দেখুৱাম আনবক্সিং নকৰোঁ এনেই মানে এটি অ'পেন কৰি দেখুৱাম এডাল মানে মাইক কিনিছোঁ এইডাল মাইকে মানে এইডাল মাইকে কিনিছোঁ আপোনালোকক অলপমান ডিটেইলছত ক'ম তো গাইজ আজিলৈ এইখিনিয়ে আহি আছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ পৰা আখেৰে ইয়াতে ৰাখি জয় আই জয় অসম